এইটো প্ৰসাৰৰ অৰ্থে ইয়াতে আহিলে তাৰ কাৰণে আমি আপোনালোকক সকলোকে ধন্যবাদ জানিছোঁ। আজি আমি সৌদ অসম আদিবাসী ছাত্ৰ সন্থা পানেৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু এই কচুবিল বাগিচা গাঁও প্ৰাথমিক সমিতিৰ সহযোগত তথা স্থানীয় ৰাইজৰ সহযোগত আজি আমি প্ৰথম বাৰ্ষিক কৰম উৎসৱ পালন কৰিব ওলাইছোঁ আৰু খুব ভাল লাগিছে। ইয়াতে ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচী যিহেতু আমি কোভিডৰ বিধি মানিও আমি এই কৰম উৎসৱটি পালন কৰিব ওলাইছোঁ, তো তাৰ কাৰণে খুব ভাল লাগিছে আৰু আনন্দিত হৈছোঁ। দেখিবলৈ পোৱা গৈছে আদিবাসী জনগোষ্ঠীৰ লোকসকল বিশেষকৈ কৰম পৰৱত তেওঁলোকে আপোনালোকে খুব ধুমধামেৰে এই পৰৱটো উদযাপন কৰে। এই বিশেষকৈ আপোনালোকৰ জনগোষ্ঠীৰ লোকসকলৰ বহুতো যিসকল নৃত্য গীত আছে, কিছুমান নৃত্য গীত কিন্তু বৰ্তমান হেৰাই যোৱাৰ পথত, সেইসমূহ পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সংগঠনটো বা আপোনালোকৰ জাতিটো কেনেধৰণৰ চিন্তা চৰ্চা কৰিছে বা কি আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে? নিশ্চয় আপোনালোকে সকলোৱে গম পায়, এটা সময়ত অসমত আমি কৰম নামটো হয়তো বহুত মানুহে শুনা নাছিল, কিন্তু এতিয়া আপোনালোকে চাব আমি প্ৰত্যেক বছৰে আৰু এটা কথা এইখিনিতে মই কৈ থওঁ, যিটো আমাৰ যোৱা অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এই কৰমৰ বন্ধ ঘোষণা কৰিলে তাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেইটোৱে এতিয়া অসমৰ সকলোৱে গম পাইছে যে আদিবাসীসকলৰ এটা জাতীয় উৎসৱ হয় কৰম, আৰু লাহে লাহে এনেকৈ আমাৰ যিখিনি আমাৰ মাজৰ পৰা গীত মাত যিখিনি আমাৰ কলা সংস্কৃতি হেৰাই গৈছে সেইবিলাক আমি সৌদ অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি যিখিনি আমি পাৰোঁ আমি আপ্ৰাণ চেষ্টা চলাইছোঁ আমি সেইবিলাক জীয়াই ৰাখিবৰ কাৰণে। এই কৰম পৰৱত নিৰ্দেশন যিটো চৰকাৰে ছুটি ঘোষণা কৰিছিলে সেইদিনাখন কিন্তু আচলতে চৰকাৰৰ যিসকল কৰ্মচাৰী তেওঁলোকে ছুটি পাইছিলে, কিন্তু যিসকল বাগানত কাম কৰিছিলে সেইসকলে কিন্তু এই ছুটি তেওঁলোকক সেই নৃত্য গীতসমূহ চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা কেনেধৰণৰ? বিৰাট ডাঙৰ প্ৰশ্ন হৈছে যে আজি আমাৰ যিটো মানে সংস্কৃতি বুলি কোৱাৰ লগে লগে আমাৰ অস্তিত্বটো তাতে বুজায় যে কলা সংস্কৃতি যিটো জনগোষ্ঠীৰ চহকী আছে, কিন্তু সময়ৰ ক্ষেত্ৰত আজি আধুনিকতাৰ যিবোৰ ফলত খহনীয়াত পৰিছে। আজি আমাৰ যিবিলাক পুৰণি নৃত্য কলা কৃষ্টিবিলাক আছে সেই নৃত্য কলা কৃষ্টিবিলাক নোহোৱা হৈছে। আমাৰ মানুহবিলাকৰ আধুনিকতাৰ জৰিয়তে কি হৈছে লাহে লাহে সেইবিলাকৰ প্ৰতি ধাউতি নোহোৱা হৈছে আৰু নিজৰ কলা কৃষ্টিসমূহক লাহে লাহে আমি পাহৰি পেলাই আছোঁ। আমাৰ যিবিলাক সাজপাৰবিলাক আছে সেই সাজপাৰবিলাকো আমি পৰিধান কৰিবলৈ লাজ পাইছোঁ বা সেইবিলাক আঁকোৱালি ল'বলৈ টান পাইছোঁ। আৰু আমি নৃত্য বাদ্যযন্ত্ৰবিলাক যিবিলাক আমাৰ বাদ্যযন্ত্ৰ বহুত যন্ত্ৰ আছে, সেই বহুত যন্ত্ৰবিলাকৰ ভিতৰতে আমি এতিয়া কি কৰিছোঁ, আমি ড্ৰাম ছেট ব্যৱহাৰ কৰিছোঁ। ৰাপকা বুলি কয় সেই ৰাপকা যন্ত্ৰটো আমি নোহোৱা কৰিছোঁ আৰু নাগৰাৰ ঠাইত আমি পেড ব্যৱহাৰ কৰিছোঁ। কিন্তু এই সকলোবিলাক আমি এতিয়া অনুভৱ কৰিছোঁ যে নাই, আমি একদম আমাৰ যিবিলাক পুৰণি কলা সংস্কৃতি আমাৰ যিবিলাক পৰম্পৰা সেই পৰম্পৰাবিলাক আমি ঘূৰাই আনিম। আৰু তাৰ ঘূৰাই আনিবৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথমতে তেওঁসকলক আমি সজাগতা আনিব লাগিব। আৰু সজাগতা অনাৰ পিছত যে আমাক প্ৰয়োজন আছে, এতিয়া ক'বলৈ গ'লে আমাৰ কলা কৃষ্টি যিকোনো পৰৱৰ লগতে আমাৰ যিটো জনজাতিকৰণৰ প্ৰসংগ আহিছে, এই জনজাতি প্ৰসংগটো তাতে নিহিত হৈ আছে যে আমাৰ যিটো কলা সংস্কৃতি আমাৰ এথন'গ্ৰাফি যিটো আছে সেই এথন'গ্ৰাফিত আমাৰ সকলো বস্তু স্পষ্ট আছে যে আমাৰ মাজত ওৰাং মুণ্ডা খাৰিয়া ভিল কুল ভূমিজ ইত্যাদি বিভিন্ন জনগোষ্ঠীৰ আছে। এই সকলোবিলাক অলপ আমাৰ কলা সংস্কৃতি অলপ বেলেগ, কিন্তু কৰম পৰৱটো উমৈহতীয়াভাৱে পালন কৰা হয়। কৰম পৰৱটোত যদিও ওৰাংবিলাকে ওৰাং গান গায়, মুণ্ডাৰীবিলাকে মুণ্ডাৰী গান গায়, সাঁওতালবিলাকে সাঁওতালী গান গায়, কিন্তু কৰম পৰৱটো কৰম পৰৱ আকাৰে পালন কৰে। আৰু আমি প্ৰচেষ্টা কৰি আছোঁ যে আমাৰ যিবিলাক পুৰণা হেৰাই যোৱা কলা সংস্কৃতি নৃত্য গীতবিলাক আমি গান বাজনাৰ পৰা আদি কৰি নাচৰ পৰা আদি কৰি সকলোবিলাক কৰ্মশালাৰ জৰিয়তে আৰু তেখেতসকলক সজাগতাৰ জৰিয়তে আমি পুনৰুদ্ধাৰ কৰাৰ কাৰণে প্ৰয়াস কৰিম। একচুৱেলি এই কৰম উৎসৱ বুলি ক'লে এটা জাতিটোক যদি বচাই ৰাখিবলৈ হয় তেতিয়াহ'লে ভাষা সাংস্কৃতিক আৰু আমাৰ যিবিলাক সাজ পোছাক আছে বহুত বস্তু আমাৰ জীয়াই ৰাখিব লাগিব। আৰু মই আজিৰ তাৰিখত সেইটো অনুভৱ নকৰোঁ যে আমাৰ ভাষা বা আমাৰ কলা সংস্কৃতি বা আমাৰ ড্ৰেছ আজি হেৰাই গৈছে, মই সেইটো অনুভৱ নকৰোঁ। মই ফিল কৰোঁ যে সেইবিলাক বস্তু আজিও আমাৰ এই যিটো নতুন জেনেৰেশ্যন আজিও ধৰি ৰাখিবৰ কাৰণে ট্ৰাই কৰি আছে, চেষ্টাত আছে। লগতে আশা যিটো আমাৰ সাংগঠনিক এটা সংগঠন হয় তেওঁবিলাকেও প্ৰত্যেকটো ঠাইত এই জাষ্ট আৰম্ভহে হৈছে আৰু এতিয়া কেইমাহ ধৰি আমি কৰম উৎসৱটো পালন কৰি যাম। আৰু ইয়াৰ পৰা আমি এইটোৱে মেছেজ দিব খোজোঁ যে আদিবাসীসকল আমি
প্ৰাকৃতিৰ লগত জড়িত। আজি যিটো গছ আপোনালোকে দেখিবলৈ পাই আছে, ইয়াৰ পিছত বহুত ডাঙৰ কাহিনী আছে আমাৰ জাতিটোক লৈকে। আৰু ইয়াৰ পৰাই এটাই মেছেজ ক'ব খোজোঁ যে আমি আজিৰ নতুনকৈ ক'বাৰ পৰা পুৰি যোৱা জাতি জনগোষ্ঠী নহওঁ, আমি আদিমবাসী, আমি প্ৰাকৃতিৰ লগত জড়িত জাতি আমি। আৰু ইয়াৰ পৰা চৰকাৰক এইটোও মেছেজ দিব খোজোঁ, যিহেতুকে আমি আদিবাসী, সেইটো কাৰণে আমাৰ যিটো আইডেণ্টিটি ST2 বিশ্বাস কৰোঁ যে BJP গভৰ্ণমেণ্টে বহুতো জাতি জনগোষ্ঠীৰ উন্নয়নৰ সপক্ষে চিন্তা কৰি আছে। আৰু আজিৰ এই কৰম উৎসৱৰ দ্বাৰা মই অসম চৰকাৰক এইটোৱে মেছেজ দিব খোজোঁ যে নিশ্চয় যিটো আদিমবাসী বুলি আদিবাসীবিলাকক কোৱা হয়, আৰু সেই আদিবাসীবিলাকক BJP গভৰ্ণমেণ্টে, চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টে আমাক নিশ্চয় সেয়া আইডেণ্টিটি যিবিলাকে আমি পাবলৈ সক্ষম আছোঁ, সেই জাতি জনগোষ্ঠীক নিশ্চয় দিব বুলি মই ভাবোঁ। আৰু এই আজিৰ উৎসৱৰ দ্বাৰাই এই মেছেজ দিব খোজোঁ, যিটো ছুটি বা যিটো বন্ধ আমাক কৰম উৎসৱৰ যিটো বন্ধ দিছে, সেই বন্ধটো হঠাৎ দিয়াৰ কাৰণে হয়তো বাগানবিলাক বন্ধ দিব নোৱাৰিলে, কিন্তু আগন্তুক যিটো আহি আছে আৰু যিটো বন্ধ হ'ব ছেইম ডেটত বাগানো যাতে বন্ধ পায় আৰু সেই বন্ধটো যাতে কেলেণ্ডাৰত উপস্থাপিত কৰে, সেয়ে অসম চৰকাৰৰ ওচৰত আমাৰ দাবী। আৰু আজি আপোনালোকে চাই আছে যে বেছিভাগ মহিলাই আজি সাজ পোছাকত, পুৰুষবিলাকেও সাজ পোছাকত আছে, কাৰণ এই কৰম উৎসৱৰ লগত মহিলাবিলাকৰ ডাঙৰ যথেষ্ট গুৰুত্ব দিয়া প্ৰয়োজন আছে। এইকাৰণে যে আজিৰ দিনতো সেই দিনৰ যি বিশ্বাস আৰু আস্থা মানুহৰ হৃদয়ে যে এই কৰম পৰৱে জীয়াই ৰাখিছে, সেইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ কথা। যি কাৰণে আজিয়ে গ্ল'বেলাইজেশ্যনৰ দিনত বিভিন্ন দেশেই সমগ্ৰ বিশ্বই আহ্বান জনাইছে যে গছ বা বৃক্ষ ৰোপণ কৰিব লাগে বা প্ৰকৃতিক আমি যথেষ্ট সন্মান জনাব লাগে। গতিকে সেই বাৰ্তাই আজিৰ দিনটো যথেষ্ট গুৰুত্ব বহন কৰে। তাৰ কাৰণেই এই কৰম পৰৱক বিশেষ এটা স্থান প্ৰদান কৰি অসম চৰকাৰে এই কৰম পৰৱক অসমৰ সমাজত বা বিশ্বৰ দৰবাৰত কেনেকৈ উপস্থাপন কৰিব পাৰি, প্ৰতিষ্ঠা কৰিব পাৰি, তাৰ কাৰণে অসম চৰকাৰৰো দায়িত্ব আছে। আৰু যিহেতু এই আদিবাসী জনগোষ্ঠীয়ে পালন কৰা এটা বিশেষ উৎসৱ, এই উৎসৱে বৃহত্তৰ অসমীয়া সমাজলৈ এটা বিশেষ বৰঙণি আগবঢ়াই আহিছে। আৰু এই যিমানে জাতি জনগোষ্ঠীৰ মাজৰ যি সমন্বয়, সেই সমন্বয়ৰ এনাজৰী মজবুত কৰি আহিছে। গতিকে অন্যান্য যিবিলাক পৰ্ব বা উৎসৱক অসম চৰকাৰে যেনেকৈ মৰ্যাদা সহকাৰে গুৰুত্ব দি সেইবিলাকৰ এটা বন্ধ ইত্যাদি প্ৰদান কৰিছে, ঠিক তেনেকুৱাকৈ এইবাৰে যি অসম চৰকাৰে কৰম পৰৱৰ উপলক্ষে যি বন্ধ ঘোষণা কৰিলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেয়া মাত্ৰ এই 2021 কাৰণে হ'ব নালাগে, সেয়া স্থায়ীভাৱে অসমত কৰম উৎসৱ উপলক্ষে ভাদ একাদশীৰ দিনটো স্থায়ীভাৱে এটা বন্ধ ঘোষণা কৰিব লাগে, আৰু সেয়া প্ৰত্যেক বছৰে হ'ব লাগে। আৰু লগতে কৰম পৰৱত জীয়াই ৰাখিবৰ কাৰণে ইয়াৰ কাৰণে চৰকাৰে বিভিন্ন ঠাইত যেনেকৈ কালচাৰেল কমপ্লেক্স ইত্যাদি স্থাপন কৰিব লাগে। আৰু কৰম পৰৱক এটা বিশেষ স্থান দি ফালে কৰম পৰৱৰ জৰিয়তে আমাৰ অসমৰ বৃহত্তৰ অসমীয়া জাতিসত্তাক কেনেকৈ সক্ৰিয় শক্তিশালী কৰিব পাৰি, তাৰ কাৰণে অসম চৰকাৰৰ দায়িত্ব আছে। আৰু সেইকাৰণেই কেৱল মাত্ৰ চৰকাৰী চাকৰিয়ালৰ কাৰণে বন্ধ ঘোষণা কৰিলে নহ'ব, যিহেতু এই উৎসৱটো আমাৰ বাগিচাত কৰ্মজীৱী যিবিলাক ৰাইজ আছে তেওঁলোকৰ কাৰণে এটা ডাঙৰ উৎসৱ। সেইকাৰণে এই ভাদ একাদশী দিনটো এই বাগিচাত ছেপ্টেম্বৰ, কিন্তু এই বন্ধটো সম্পূৰ্ণভাৱে ফলৱৰ্তী হোৱা বুলি মই নাভাবোঁ। কিন্তু আগন্তুক দিনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাব বিচাৰোঁ সমূহ আদিবাসী ৰাইজৰ হৈ পেলাই যে এয়া অকল এদিনীয়া তাৰিখ ঘোষণা হ'লে নহ'ব, সেই তাৰিখটো যাতে আমাৰ যিটো বাৰ্ষিক কেলেণ্ডাৰ থাকে সেই কেলেণ্ডাৰটো সন্নিৱিষ্ট হ'ব লাগে। আৰু আমি অতিকৈ দুখিত যে গোটেই অসমৰ কৰ্মচাৰীবিলাকৰ কাৰণে 17 তাৰিখ বন্ধ ঘোষণা হ'ল, কিন্তু যিবিলাক আদিবাসী জনগোষ্ঠীৰ লগত জড়িত অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকল আৰু সেই চাহ শ্ৰমিকসকলে সিদিনা কিন্তু বন্ধত নাপালে। আৰু নোপোৱাৰ ক্ষেত্ৰত তেওঁলোকে কৰম পৰৱৰ কাৰণে বন্ধ হ'লে নাই তেওঁলোকে গমেই নাপালে। আৰু যাৰ কাৰণে যিটো উদ্দেশ্যত ৰখা হৈছে সেই উদ্দেশ্য যাতে সম্পূৰ্ণভাৱে ফলৱৰ্তী হয়, সেই লক্ষ্যৰে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যে আগন্তুক দিনতো যাতে এই আমাৰ কৰম পৰৱটিক উৎসৱ উদযাপন তথা হলিডে হিচাপে স্বীকৃতি দি লগতে
কৰম পৰৱটিক কেনেকৈ বিশ্বায়ন বা বিশ্বৰ দৰবাৰত ইয়াক মানে উজ্বলাই তুলিব পাৰি বা আদিবাসীসকলৰ যিবিলাক আমাৰ কলা সংস্কৃতি আছে সেই সকলোবিলাকক যদি আগুৱাই নিবৰ কাৰণে যিবিলাক পৰিকল্পনা এই পৰিকল্পনাবিলাক যদি মানে কৰি লৈ যায় তেতিয়া আমি নথৈ আনন্দিত সমূহ আদিবাসী ৰাইজে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব। গতিকে আজি আমাৰ ইয়াত আপুনি নিজে দেখিছে যে ৰাতিলৈকে কিমান উলহ মালেৰে মানুহবিলাকে ইয়াত পালন কৰিব ওলাইছে আৰু এই এনেধৰণৰ গোটেই অসমত আমাৰ যিবিলাক কলা সংস্কৃতি আছে এই কলা সংস্কৃতিবিলাক যাতে মানে প্ৰচাৰ প্ৰসাৰ হয় লগতে এই জাতিৰ এটা ভেটি থাকে তেওঁলোকৰ সংস্কৃতি কলা ভাষা আচাৰ ব্যৱহাৰ মানে খাদ্য যিবিলাক অভ্যাস এই খাদ্যাভ্যাসবিলাক এই সকলোবিলাক আমাৰ আদিবাসী জনগোষ্ঠীটোত আছে আৰু ইয়াৰ লগতে আমি এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে আমাৰ অকল কৰম পৰৱে নহয় ইয়াত আমাৰ আদিবাসীৰ ভিতৰত বহুতকেইটা পৰৱ আছে যেনেকৈ চাৰুল পৰৱ বুলি কয় বাহা পৰৱ বা টুচু পূজা আৰু আমাৰ কিছুমান আমাৰ জাতীয় ভিত্তিক মানে উপজাতি ভিত্তিক মানে কিছুমান হয় কিন্তু ইয়াৰ ভিতৰত মানে আমি সকলো উমৈহতীয়াভাৱে কৰমক মানো তাৰ লগতে আমাৰ যিবিলাক কলা কৃষ্টি সকলোবিলাক আমাৰ লগত আছে আৰু আদিবাসী হিচাপে আমাৰ যিটো ভাৰতৰ সংবিধানত আমাৰ এথন'গ্ৰাফিৰ উল্লেখ আছে যে আমাৰ সকলো ক্ৰাইটেৰিয়া আমাৰ লগতে আছে কিন্তু এই ক্ৰাইটেৰিয়া থকা স্বত্বেও আমি আজিৰ তাৰিখত অসমত আমি জনজাতিকৰণ বঞ্চিত হৈছোঁ তো অতি শীঘ্ৰেই যাতে চৰকাৰে আমাক জনজাতিকৰণ প্ৰদান কৰে আৰু লগতে আমাৰ কলা সংস্কৃতিবিলাকক অগ্ৰগতি বা আগুৱাই লৈ যায় তাৰ কাৰণে মানে আমি আহ্বান জনাইছোঁ আৰু তাৰ এই কামনা কৰি মই